সেইডালে মানে মেইন বস্তু হয়। দেখিছে খুৰাই পিছফালে গৰুক গা ধুৱাই আছে। তো সকলোকে এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি গৰু বিহু আৰু সকলোলৈকে বিহুৰ বহুত আন্তৰিক শুভেচ্ছা মোৰ ফালৰ পৰা জ্ঞাপন কৰিলোঁ। তো আজি মই অলপমান গৰু বিহু চাবলৈ যাম। এতিয়া অলমষ্ট ৰাতিপুৱা 7:30মান বাজিছে। তো আমাৰ কেম্পাছৰ ওচৰতে মানে খুৰা এজন আছে। খুৰাজনে মোক কালি আগতে কৈ থৈ দিছোঁ আৰু গৰু বিহুত মই মানে চাব আহিম, ব্লগ বনাম এনেকৈ। তো মই ইয়াত তেখেতসকলৰ ঘৰলৈকে গৈ আছোঁ। গৈ পেলাই এতিয়া গৰু বিহু কেনেকৈ উদযাপন কৰে, কেনেকৈ কি কৰে সকলোখিনি মই এতিয়া চামগৈ আৰু আপোনালোক সকলোকে দেখুৱাম আজি কেনেকৈ গৰু বিহু উদযাপন কৰে। তো লেটছ গো। তো আৰু একদম মানে বিহুৰ এটা কথা ক'বলৈ পাহৰি গ'লোঁ। বিহুৰ একদম নতুন কাপোৰ চাপোৰ লগাই লৈছোঁ। নতুন মানে অলপমান পুৰণাই হয়। মই মাৰ্চ মানত কিনিছিলোঁ এইটো চোলা, আৰু পেণ্টটো অলমষ্ট ফেব্ৰুৱাৰী লাষ্টৰ মানত কিনিছিলোঁ। তো ব্লেক পেণ্ট এণ্ড গ্ৰীণ চাৰ্ট আৰু লগতে ৰেড গামোচা, নাইচ কম্বিনেশ্যন। তো এয়া লগাই মেলি মানে এতিয়া অলপমান বিহু পূৰা লগাই আহোঁ গাত আৰু। তো মই খুৰাহঁতৰ ঘৰলৈ সোমাই আহিলোঁ এতিয়া, আৰু আহি পেলাই মই দেখিছোঁ যে খুৰাহঁতৰ মানে মোৰ বিহুৰ যি ক'ম আজি গৰু বিহুৰ চব প্ৰিপেৰেশ্যন চলি আছে। গৰুক গা ধুৱাবলৈ পানী চানী যোগাৰ কৰি আছে, তাৰপিছত কিবা মাহ হালধি পিচি আছে বা কিবা কিবি এনেকৈ কৰি আছে। তো সেয়াই মই অলপমান মানে তেখেতসকলক চাই আছোঁ কেনেকৈ কিবোৰ কামবোৰ কৰিছে আৰু। তো মই আহিয়ে দেখিলোঁ যে খুৰাই কিবা এইটো কি বুলি কৈছিলে আপুনি নামটো? চাট। এইটো চাট বুলি কয়। সেই বস্তুটো গৰুক মাৰা যায় নহয় জানো? গৰুক মৰা যায়। এইটো গৰুক মাৰা যায় গা চা ধোৱাৰ পিছত ন? এইটো গা ধোৱাৰ পিছত যেতিয়া খুলি লৈ যাম গোহালিৰ পৰা, হয় তেতিয়া মাৰিম। গা ধোৱাৰ পিছত মাৰিব। তো ইয়াতে এইবোৰ কিবা হেৰি দিছে, বেঙেনা আছে, তিতা কেৰেলা আছে, তাৰপিছত তিয়ঁহ আছে, হালধি আছে, হালধিও আছে, জাতিলাও আছে। পূৰা চব্জি মানে চব এইবোৰ ইয়াত ৰাখি পেলাই গৰুক মাৰা যায় এইটো। মাটিমাহ দিব লাগিব। মাটিমাহ দিয়ে ন? মাটিমাহ হালধি এক্সট্ৰাকৈ পিচিব লাগিব। হয়। খান্দি মিঠাতেল লগাব লাগিব। এই হালধিখিনি মানে হেৰি গৰুক গা ধুৱাওঁতে মানে দিব? গা ধুৱাওঁতে সানিব লাগিব, সানি গা ধুৱাব লাগিব। কি কৰিব দালি? এনেকৈ যে হেৰি লাঠিৰে চাট যে এইটো। তো আৰু ইয়াত দেখিছে আংকুলে একদম পূৰা হেৰি লগাই আছে, মাহ হালধি, তাৰপিছত মাটিমাহ আৰু তেল যিটো মিক্সাৰ, সেই মিক্সাৰটো পূৰা গৰুখিনিক মানে লগাই আছে। তো লগোৱাৰ পিছত ইয়াৰ পিছত গা ধুৱাব। তো নোৱাৰ পিছত বাকীখিনি কৰিব আৰু পূৰা। খাবলৈ কিন্তু বেলেগ কথা পাতে দেই গৰুৰ লগত। আহিব দেই, বছৰলৈ ৰোগ ব্যাধি চব নিৰ্মূল হ'ব দেই। তো আৰু এয়া দেখিছে খুৰাই পিছফালে গৰুক গা ধুৱাই আছে, আৰম্ভ কৰি দিছে আৰু গৰুক গা ধুৱাবলৈ। তো লাহে লাহে গোটেইখিনি যিমানখিনি গৰু আছে চব গৰুকে গা ধুৱাব এটা কৰি পেলাই আৰু। তো মানে এইটো দেখিছে, এইটো পোৱালি গৰুটোৱে খুব ভয় কৰি আছে, বহুত সৰুটোৱে। তো মানে সেইডালে মানে মেইন বস্তু হয় গৰু বিহুত, সেইটো কয় চাট বুলি। তো ইয়াতে যিমান চব্জি কিবাকিবি থাকে আৰু তিতা কেৰেলা, তাৰপিছত এনেকৈ লাও, বেঙেনা, তাৰপিছত এনেকৈ কিবাকিবি আছে আৰু তিয়ঁহ, সেইবোৰ চব হেৰি কৰি ৰাখি পেলাই গৰুক এনেকৈ মৰা যায়। তো আৰু খুৰাই সেয়া পূৰা বস্তু লৈ আনিলে, এতিয়া গৰুক মাৰিব আৰম্ভ কৰিছে আৰু। মই প্ৰথমতে নিয়মটো ক'লোঁ দেই। মাৰক আপুনি। তো আংগুলে আৰম্ভ কৰিছে। লাও খা, খুৱাই দিম দেই। বেঙেনা খা, কেৰেলা খা, হালধি খা, বছৰে বাঢ়ি যা। আংগুলে এইটো কি আছিলে? এইটো দীঘলতি বুলি কয়। এইটো মাৰে নে কি? এইটোৱে আজি গৰুক আজি এচাৰিয়ে মাৰিব নাপায়, আজি এইডালে গৰুক খেদি লৈ যাব লাগিব। খেদি লৈ যায় যে খেদি লৈ যাব এইডাল দি পেলাই দেই। এইডাল আজিৰ দিনটোত তো এইডাল কোনে ল'ব? মই লোৱা। তো এতিয়া আংগুলতে মানে এনেকৈ গৰু খেদাই লৈ গৈ পেলাই পথাৰত এৰাল দিবগৈ। তো এতিয়া মানে আমি অলপমান পথাৰলৈ গৈ আছোঁ, গৰু মানে পথাৰলৈ এতিয়া নিব এতিয়া। তো লৈ গৈছে আংকুলে। তো মই অলপমান গৈ আছোঁ, গৈ পেলাই চাওঁগৈ কি হয়, কি কৰে আৰু পথাৰত। তো মানে চাই পেলাই বিৰাটেই ভাল লাগিছে আজি, কিবা এটা একদম
কৈছোঁ আৰু বহুতে ভাল লাগিছে আজি মোৰ মনটো মানে এই বস্তুটো মানে মই ইউজুৱেলি দেখা নাছিলোঁ আগতে কেনেকৈ কি কৰে গৰু বা এনেকৈ গৰু বিহু কেনেকৈ ইমান গাঁৱৰ মানে মাজত আগতে তো আজি প্ৰথমবাৰৰ বাবে দেখিছোঁ বহুতে ভাল লাগিছে চাই পেলাই তো লেটছ চি আৰু কি হয় আগত আৰু দেখুৱাই গৈ থাকিম আৰু আপোনালোকৰ পৰা তো মানে আংকুলে কিবা এটা ক'লে মোক সেইটো এবাৰ মানে আংকুলক কৈছোঁ এবাৰ কৈ দিবলৈ ধুনীয়াকৈ নিয়মটো মানে কি কেনেকৈ কি হয় গৰু গালে যে মাৰিলোঁ এইটো অঁ হয় যেনে লাও বেঙেনা যিখিনি চব্জি দিলোঁ অঁ সেইখিনি উঠাই পুনৰ এই অঁ জলাখনত ইয়াত থ'ব মানে লাগে আগত থৈ দিব লাগিব থৈ ধুই নি ঘৰত ভালকৈ ধুই অঁ আজি গধূলি সাজত 100 এবিধ শাকৰ লগত অঁ এই বস্তুটো আমি ভাজি খাব লাগে অঁ তেতিয়া আমাৰ অঁ খোৱা কোনো পৰম্পৰা এইটো আমি দেখিছোঁ হয় আৰু সেনেকুৱাতে এশ এবিধ শাক কি গৰু নোৱাৰ লগে লগে গোহালিত হয় অলপ মাটি দিব লাগিব অঁ গোহালিৰ মাটি নতুন মাটি তাৰপিছত ৰাতিটো কিবা হেৰি কৰে নহয় জানো ৰাতি গধূলিকৈ গৰু অহাৰ লগে লগে গোহালি মুখত মাটি ৰতি এটা জাক দিব লাগিব অঁ জাগত মাটি ৰতি দিয়ে এই চাটটো আমি থাকি গ'ল বাকী যিখিনি অৱশিষ্ট থাকি গ'ল গৰু গাত মাৰি হয় এই বস্তুখিনি আমি এতিয়া গোহালি ঘৰত থৈ দিব থৈ দিম অঁ আৰু ৰাতিহে বনাই খাব নহয় যিটো ক'লে যে আপুনি যিখিনি থাকিব সেইখিনি ৰাতি খাম সদায় আমাৰ আইতাহঁতে কয় বাৰু এই 100 এবিধ শাক খাব লাগে পিঠাৰ ভিতৰত বেলেগ আৰু দিয়ে ন কিবা কিবি গুড় দিয়া আৰু কিবা কিবি দিছে নেকি অঁ তো আংকুল যাওঁ দিয়ক বাই বাই আজি বহুত ভাল লাগিলে আপোনাৰ ইয়াত মানে বিহু উদযাপন কৰি পেলাই আৰু গৰু বিহু তো মানে আজি অংকুলহঁতৰ ইয়াত বিহু উদযাপন কৰি পেলাই বিৰাটেই ভাল লাগিলে বহুতে ভাল লাগিলে বহুত নতুন নতুন বস্তু শিকিলোঁ আজি বহুত বস্তু দেখিলোঁ আজি বহুত ভাল লাগিলে তো এতিয়া মই আংকুলহঁতক বিদায় দি পেলাই মই এতিয়া ঘৰৰ ফালে গৈ আছোঁ তো ঘৰত গৈ পেলাই আৰু অলপমান বিহু চেলিব্ৰেশ্যন কৰিম আমি মোৰ মা দেউতাৰ লগত আৰু তো লেটছ চি আৰু সকলোকে বিহু আকৌ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ বহুত শুভেচ্ছা জনালোঁ আপোনাৰ সকলোকে তো বহুত ভালকৈ বিহু মনাওক এইবাৰ বহুত ভাল হয় সকলোৰে বহুত মানে আৰু কি হওক বহুত ভাল হয় আৰু সকলোৰে তো টিল দেন মই এই ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ আপোনালোকে যদি ভাল পাইছে প্লিজ অলপমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিৰ মাজত তো টিল দেন বাই বাই পিছ